ইপিনে কেনেকুৱা হৈছে? কি হ'ল? ঐ এইফালে আছোন। কি নাম তোৰ? চন্দ্ৰ। তোৰ এই হোটেলত কাম কৰা কিমান দিন হ'ল? মনত নাই। ৰাতিপুৱা কিমান বজাৰ পৰা কাম আৰম্ভ হয়? 8টাৰ পৰা। আৰু ৰাতি? 8টা 9টালৈ। তোৰ মালিক ক'ত? ছাৰ মইতো তাক কাম কৰিবলৈ মাতি অনা নাই, সি নিজেই ইয়াত কাম বিচাৰি আহিছে ছাৰ। ইয়াত মোৰ কি দুখ ছাৰ? কিন্তু শিশু শ্ৰমিকক যে কামত লগতো আইনমতে দণ্ডনীয় সেইটো আপুনি জানেনে নাই? ছাৰ কিন্তু মই নাৰাখিলেওতো তাক আন কোনোবাই কামত ৰাখিব ছাৰ। চাওক, আমাক আনৰ কথা নালাগে। আপোনাৰ হোটেলত আমি চাইল্ড লেবাৰ পাইছোঁ, আপুনি থানালৈ বলক। কিয় ছাৰ? সেইবোৰ থানাত হ'ব। বলক। এই লৈ আন। লৈ আন। ৰ'বচোন ছাৰ, ছাৰ মোৰ কথাটো শুনকচোন ছাৰ। ছাৰ অকণমান শুনকচোন ছাৰ, মোৰ কথাটো বুজি লওকচোন ছাৰ। ছাৰ মোৰ কথাখিনি ক'বলৈ সুবিধা দিয়ক ছাৰ। মোৰ কি দুখ আছিলে ছাৰ? মোৰ কি দুখ আছিলে ছাৰ? ছাৰ আপুনি শুনকচোন ছাৰ, মোৰ কথাটো ক'বলৈ সুবিধা দিয়ক প্লিজ ছাৰ। মনে মনে থাক। তই মোৰ লগত যাবি? আমাৰ চাইল্ড কেয়াৰ চেণ্টাৰ নামৰ এটা NGO আছে। তাত তোৰ দৰে ল'ৰা ছোৱালীবিলাকক আমি বিনামূলীয়াকৈ ৰাখোঁ। খাবলৈ দিওঁ, পিন্ধিবলৈ দিওঁ আৰু চৰকাৰী খৰচত পঢ়ুৱাওঁ। তই যাবিনে? কিয়? ঘৰত মা অকলে থাকে। তোৰ ঘৰ ক'ত? ঘৰত তোৰ মাৰৰ বাহিৰে আৰু কোন আছে? কোনো নাই। তোৰ বাবা? নাই, মৰিল। মাৰে কি কৰে? একো নকৰে, বেমাৰী। কি বেমাৰ হৈছে? কেঞ্চাৰ। ডাক্তৰক দেখুৱাইছ? দৰৱ লিখি দিছে, কিনিবলৈ পইচা নাই। সি কাম নকৰিলে ঘৰখন চলিব কেনেকৈ? মোক ভাত কোনে খুৱাব? মোৰ দৰৱ। কিন্তু তাক এই বয়সত চাকৰি কৰিবলৈ দিয়াটো জানো উচিত হৈছে? মই কি কৰিব পাৰোঁ? তাক ভালদৰে পঢ়ুৱালেহে সি মানুহ হ'ব পাৰিব। মই কৈছোঁ মই এতিয়া আহোঁ, কাইলৈ আকৌ আহিম। আপুনি কেইখনমান কাগজত চহী কৰি দিব। মই চন্দ্ৰক আমাৰ চাইল্ড কেয়াৰ চেণ্টাৰলৈ লৈ যাম। তই চিন্তা নকৰিবি চন্দ্ৰ। তোৰ মাৰৰ চিকিৎসাৰ কাৰণে আমাৰ NGO ফালৰ পৰা কিবা ব্যৱস্থা কৰিব পাৰোঁ নেকি চাম বাৰু। এতিয়া আহোঁ। হাৰামি, তোৰ কাম ধান্দা কৰাৰ মতলব নাই। এই সব বাহানা কৰিবলৈ আহিছ। মোৰ গাত কি দুখ? কি দুখ? তাক যে লগত লৈ আহিছ, তাই মোক ভাত দিব নেকি?
ঐ কি লাগে ইয়াত যা কি হ'ল এই কি হ'ল কেলৈ এনেকৈ ডিষ্টাৰ্ব কৰি আছো এনেকৈ মাগিবলৈ আহিছ যে কাম কৰি খাব নোৱাৰ কামেইটো কৰিছিলোঁ আপুনিহে মোৰ কামটো খালে এতিয়া মই কি কৰি খাম